সাইলেন্ট লেটাৰ ইন ইংলিছ ৱৰ্ড। ইংৰাজী শব্দত কিছুমান বৰ্ণৰ বা লেটাৰৰ উচ্চাৰণ নহয়, তেনে কেইটামান শব্দ আজিৰ এই ভিডিঅ'ত আৰু তাৰ অৰ্থ। Words, pronunciation, meaning. DOUBT, B2 silent, উচ্চাৰণটো হ'ব ডাউট, ডাউট মানে সন্দেহ। HALF, L2 silent, উচ্চাৰণটো হ'ব হাফ, অৰ্থাৎ আধা। AUTUMN, N2 silent, উচ্চাৰণটো হ'ব অটাম, অৰ্থাৎ শৰৎকাল। LISTEN, T2 silent, উচ্চাৰণটো হ'ব লিচন, অৰ্থাৎ শুনা। GUEST, U2 silent, উচ্চাৰণটো হ'ব গেষ্ট, অৰ্থাৎ অতিথি। WORNG, W2 silent, উচ্চাৰণটো হ'ব ৰং, অৰ্থাৎ ভুল। GUESS, U2 silent, উচ্চাৰণটো হ'ব গেছ, অৰ্থাৎ অনুমান কৰা। GUARD, U2 silent, উচ্চাৰণটো হ'ব গাৰ্ড, অৰ্থাৎ ৰক্ষক, পহৰাদাৰ। ANSWER, W2 silent, উচ্চাৰণটো হ'ব আনচাৰ, অৰ্থাৎ উত্তৰ। SWORD, W2 silent, উচ্চাৰণটো হ'ব শ্বৰ্ট, অৰ্থাৎ তৰোৱাল। COLUMN, N2 silent, উচ্চাৰণটো হ'ব কলাম, অৰ্থাৎ স্তম্ভ। CONDEMN, N2 silent, উচ্চাৰণটো হ'ব কণ্ডেম, অৰ্থাৎ নিন্দা কৰা। BOMB, B2 silent, উচ্চাৰণটো হ'ব বম, অৰ্থাৎ বোমা। COMB, B2 silent, উচ্চাৰণটো হ'ব কম, অৰ্থাৎ ফণি। LAMB, B2 silent, উচ্চাৰণটো হ'ব লেম, অৰ্থাৎ ভেড়াৰ পোৱালি। TOMB, B2 silent, উচ্চাৰণটো হ'ব টম, অৰ্থাৎ সমাধি। FOLK, L2 silent, উচ্চাৰণটো হ'ব ফক, অৰ্থাৎ জনসাধাৰণ। CALF, L2 silent, উচ্চাৰণটো হ'ব কাফ, অৰ্থাৎ গৰুৰ পোৱালি। CALM, L2 silent, উচ্চাৰণটো হ'ব কাম, অৰ্থাৎ শান্ত বা নম্ৰ। SCENT, C2 silent, উচ্চাৰণটো হ'ব চেণ্ট, অৰ্থাৎ সুগন্ধি। SCIENCE, প্ৰথম C2 silent, উচ্চাৰণটো হ'ব চাইন্স, অৰ্থাৎ বিজ্ঞান। SCENE, C2 silent, উচ্চাৰণটো হ'ব চিন, অৰ্থাৎ দৃশ্য। SIGN, G2 silent, উচ্চাৰণটো হ'ব চাইন, অৰ্থাৎ চিহ্ন বা দাগ। DESIGN, G2 silent, উচ্চাৰণটো হ'ব ডিজাইন, অৰ্থাৎ নক্সা। RESIGN, G2 silent, উচ্চাৰণটো হ'ব ৰিজাইন, অৰ্থাৎ পদত্যাগ কৰা। HONOUR, H2 silent, উচ্চাৰণটো হ'ব অনাৰ, অৰ্থাৎ সন্মান। HOUR, H2 silent, উচ্চাৰণটো হ'ব আৱাৰ, অৰ্থাৎ ঘণ্টা। KNIFE, K2 silent, উচ্চাৰণটো হ'ব নাইফ, অৰ্থাৎ কটাৰী। KNOT, K2 silent, উচ্চাৰণটো হ'ব নট, অৰ্থাৎ গাঁঠি। KNOCK, প্ৰথম K2 silent, উচ্চাৰণটো হ'ব নখ, অৰ্থাৎ টুকুৰীয়া।
PALM। এলটো চাইলেণ্ট, উচ্চাৰণটো হ'ব পাম অৰ্থাৎ হাতৰ তলুৱা।